বিধায়ক অখিল গগৈয়ে চাইকেলেৰে সমষ্টি পৰিভ্ৰমণ। অখিল গগৈ চাইকেলেৰে শিৱসাগৰ সমষ্টিৰ কোঁৱৰপুৰ মৌজাৰ বিভিন্ন গাঁও পৰিভ্ৰমণ কৰে। কোঁৱৰপুৰ মৌজাৰ বিভিন্ন গাঁও পৰিদৰ্শন কৰি বিধায়কজনে গাঁৱৰ বাট পথ নামঘৰ আদি পৰিদৰ্শন কৰে। চাওঁ আহক শিৱসাগৰৰ পৰা ফাৰহান লস্কৰে যুগুতোৱা এই ৰিপৰ্ট। আমাৰ যেটো জনজাগৰণ যাত্ৰা চলিছে, এই যাত্ৰাৰ নাম হ'ল ৰাইজৰ মাজলৈ ৰাইজৰ দল। ৰাইজৰ মাজলৈ ৰাইজৰ দলৰ যেটো আমাৰ যাত্ৰা, সেই যাত্ৰাটোত আমি কৰিছোঁ কি এটা পঞ্চায়তত এদিনকৈ আমাৰ যিসকল কৰ্মী আমাৰ লগত একেলগতে আমি ঘূৰি আছোঁ, এটা পঞ্চায়তত আমি এদিনকৈ থাকিছোঁ। এৰাতি পঞ্চায়তৰ মানুহৰ ঘৰতে থাকোঁ আৰু গোটেই পঞ্চায়তটোত থকা 10খন 12খন যেইখন গাঁও আছে, প্ৰত্যেকখন গাঁৱলৈ আমি এবাৰ যোৱাৰ চেষ্টা কৰোঁ। প্ৰতিখন গাঁৱৰ নামঘৰত, মছজিদত বা অন্য ক'ৰবাত স্কুলত ক'ৰবাত এনেকৈ যাওঁ, গৈ তেওঁলোকৰ লগত কথা পাতোঁ। যদি পথ বেয়া আছে পথটো চাওঁ, যদি সেই নামঘৰটোত উন্নয়নমূলক কাম কৰিবলগীয়া আছে তেতিয়াহ'লে সেই নামঘৰটোত সোমাওঁ। যদি মথাউৰিৰ কাম আছে মথাউৰিখিনি চাওঁ। তেনেকৈ প্ৰত্যেকটো সমস্যা আমি বুজ ল'বলৈ চেষ্টা কৰিছোঁ। মানুহে যথেষ্ট পৰিমাণে, ৰাইজে যথেষ্ট পৰিমাণে সঁহাৰি দিছে। ৰাইজৰ উষ্ণ সঁহাৰিত আমাৰ যে কাৰ্যসূচী, আজিৰ দিনটোত আমাৰ 11 নম্বৰ দিন, এই 11 নম্বৰ দিনলৈকে খুব ভালকৈ চলি আছে। আমি এনেকৈ সুন্দৰকৈ কাৰ্যসূচীটো চলাই নিব পৰাৰ কাৰণে নিজকে ধন্য মানিছোঁ আৰু ৰাইজৰ সহযোগিতাৰ কাৰণে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, আপোনালোকে নমস্কাৰ। ভালে আছেনে? কি খবৰ? আছে তোমালোকৰ? তুমি